সম্ভৱ মানে ভাল প্ৰতিভা এটা আছে এতিয়া দেখুৱাব মই খেলি মেলি কৰি দিছোঁ প্ৰজেক্ট বনাই আছোঁ এতিয়া আমাৰ শেষে হৈছিলে ট্ৰেফিক চিম্বলৰ প্ৰজেক্ট এটা চাই লওঁ আমাৰ কিনো কৰিম একো ভাবিব পৰা নাই নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ব্লগলৈ আহক আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ আজি আমি ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ কি হ'ব গম নাপাওঁ কালি ব্লগটো তাৰ মিনিংলেছ ব্লগে গ'ল একেবাৰে মিনিংলেছ হ'ল কালিটো চব কি ক'ব পাৰোঁ আৰম্ভ কৰি লৈছোঁ প্ৰাইভেচি বা দেখুৱালোঁ কালি তাকে ব'লা যাওঁ কিবা এটা বলক এয়া পথাৰৰ ফালে মানে বাগানৰ ফালে আহিছিলোঁ আমি অলপ কলম কাটিছে তাকে চাই আহিলোঁ এতিয়া ঘৰলৈ গ'লোঁ ৰ'ব আজি আমাৰ ব্লগটো কি ওপৰত হ'ব মই ভাবি পোৱা নাই কি হ'ব কৰিম কিবা এটা ক কি কৰিম বুলি জানো ব'লা কিবা এটা কৰিম আৰু তেওঁ চাই লওঁ কি কৰিব কওঁ কি কৰি থকা আছে প্ৰজেক্টৰ কাম কৰি আছোঁ আৰু আমি প্ৰজেক্ট বনাই আছোঁ এতিয়া আমাৰ শেষে হৈছেগৈ আৰু ট্ৰেফিক চিম্বলৰ প্ৰজেক্ট এটা চাই লওঁ আমাৰ কিনো কৰিম চম্পকৰ মানে ভাল প্ৰতিভা এটা আছে এতিয়া দেখুৱাব মই খেলি মেলি কৰি দিছোঁ মানে মিলাই দেখুৱাব এতিয়া এইজনী এই চিনেমাক চম্পকে ঠেকেচি পেলাইছে এইজনী খুৰাকক চিনেমাই চেলেকি দিব চেলেকি দিলে হ'ব যাওঁ আমি অলপ ওলাই যাওঁ আজি যিহেতু ঘৰতে আছোঁ অলপ চিনেমা চাওঁগৈ ব'লা এয়া আমি অকণমান আমাৰ মামাহঁতৰ ফালৰ পৰা আহোঁগৈ মামাহঁত বেছি দূৰ নহয় ওচৰতে টিভি চিনেমা এখন চাওঁগৈ এনেই ঘৰতে আছোঁ আমনিও লাগিছে একো ভাবিয়ে পোৱা নাই কি ভিডিঅ' বনাম কি নবনাম একো বিচাৰিয়ে পোৱা নাই ব্লগটো আৰম্ভ কৰি লওঁ হয় পাছত চিন্তাতে মৰি যাওঁ কি বনাম কি নবনাওঁ একে ক'ত গৈ চাওঁচোন কি হয় বলক ধুনীয়াকৈ কথাটো অকণমান ডাইৰেক্ট মাৰি দিম ভাল লাগি যাব আপোনালোকে পাব কিছুমান দিনৰ পিছত ভাল ভাল ব্লগ আহিব এইকেইদিন চাব আৰু এনেকৈ আৰু পাই নাই মানে কি বনাম মানে ইমান ভাল জেগা নাই আমাৰ ইয়াত সেইটোৱে এয়া কি জেগা কিমান চাব আপোনালোকে এইবোৰে জেগা আৰু আপোনালোকে পাই থাকিব ভাল ভাল ব্লগ পাব দুদিনমান অপেক্ষা কৰিব লাগিব হয় নহয় কাম বনবোৰ কৰিলে আমাৰ বহুত কাম আছেতো অলপ পঢ়া শুনাও কৰি আছোঁ যে সেইটো কাৰণে দিগদাৰ হৈছে মানে এতিয়া ধৰক এইবোৰ কামবোৰ শেষ হ'লে আমাক ভাল ভিডিঅ' যাব কামবোৰ যেনে 5-6 দিন সপ্তাহ দিন অলপ অপেক্ষা কৰিব লাগিব অঁ তাৰপিছত আহি যাব চাওক
এয়া আমাৰ শ্বৰ্টকাট পঠাই দিয়া এইফালে ৰাস্তা আছে সেইফালে ৰাস্তা আহিলে অলপ দূৰ হয় এইফালে শ্বৰ্টকাট বেছি দূৰ নহয় আলহী এজোপা বগৰী গছ একদম হাবি মাজে মাজে এইটোৱে ৰাস্তাটো এইটো লিঙা ৰাস্তা এইটো আমি পিকনিক খোৱা জেগাত আছিলে এই দেশত 31 ডিচেম্বৰ পিকনিক খাইছিলোঁ এয়া আমি টিভি চাই আহিলোঁ অকণ একো মনৰ পচন্দৰ চিনেমা নিদিলে যে সেইকাৰণে বেছি দেৰি নকৰিলোঁ গুচি আহিলোঁ আমি আৰু চাউথৰ চিনেমা প্ৰিয় মানুহে আৰু ভাল চাউথৰ চিনেমাখন পালে আমাক একো নালাগে হয়নে বাৰু আমি দিছোঁ গেছ ডাঙৰ নাই ভাল নিদিলে মই মানে এইখিনিতে কথা এষাৰ কওঁ দেই কাইলৈ মানে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ মোৰ লগতে ব্লগ বনাই থকা মানে বন্ধুজনৰ কাইলৈ জন্মদিন গতিকে মই একদম প্ৰিয় লগৰকেইটা কৈছোঁ কলেজৰ লগৰকেইটাৰ কথা কৈছোঁ তোমালোকে মানে ভিডিঅ'টো চাই ইমান খোৱা ধান্দা নামাৰিবা মানে এই অলপ ভিডিঅ'টো লাইক কৰিবা কমেণ্টকেইটা জনাই দিয়াচোন হেপী বাৰ্থডে বুলি ক'লে আমাৰ বহুত সুখ হ'ব মানে খোৱা ধান্দাটো অলপ কমাবা তেতিয়া মানে আমাৰ ভাল হ'ব খৰচো কমিব আমাৰ লগ পালে বেলেগ কথা বাৰু দেই মানে কাইলৈ আমি বাৰু নাথাকিম বাৰ্থডে ইউজ কৰিবলৈ আমি মানে অলপ বাহিৰলৈ যাম গতিকে তোমালোক তেনেকৈ ক'লোঁ মানে হেপী বাৰ্থডে বুলি কমেণ্ট এটা কৰি দিলে হ'ব খোৱা ধান্দাটো অলপ কমাই দিবা দেই যোনে চাইছা লগৰকেইটাৰ কথা আছোঁ মই মানে খোৱা ধান্দাটো কমাবা খালি কমেণ্ট এটা কৰি দিবা হেপী বাৰ্থডে বুলি ই মানে সুখী হ'ব মোৰ ফালৰ পৰা কৈছোঁ মই আমাৰ ই কোৱা কথাবোৰ আকৌ ভুল ভাবি নল'বা দেই লগ পাই আছোঁ তোমালোকক লগ পাম কালিলৈ লগ নাপাম মই সেইকাৰণে কথা শিক্ষা কৰিছোঁ দেই চাই কিনে কমেণ্ট এটা কৰিবা কমেণ্ট খুব কম আহে মানে আমাৰ তোমাৰ লগৰ হিচাপত কমেণ্ট এটা কৰিবা আকৌ তেতিয়া ভাল লাগে মানে সেইকাৰণে কৈছোঁ আৰু দেই বেয়া নাপাবা মোক লগ পালে 24 তাৰিখে লগ পামেই তোমালোকক 24 তাৰিখে আহিবা 23 বা 24 তাৰিখে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ মানে ভাবি কৰি নাপালোঁ আৰু কি বনাম কি নবনাম মিনিংলেছে গৈছে চাব আৰু আপোনালোকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ আজিলৈ বাই 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 টাটা